ভীমাশংকৰ মন্দিৰ ভীমাশংকৰ মন্দিৰলৈ যোৱা ৰাস্তা এইটো চিৰি বগাই বগাই যাব লাগিব বৰ সুন্দৰ পৰিৱেশ দেই মন্দিৰৰ চাৰিওফালৰ পৰিৱেশ শান্তশিষ্ট সমাহিত এটা পৰিৱেশ ঝৰঝৰ পানীৰ শব্দ গুৱাহাটীৰ পামহিত থকা ভীমাশংকৰ মন্দিৰ পানী পাৰ হৈ যাব লাগিব যাব পৰা যাব দেই মন্দিৰ পালোহি এইটো মন্দিৰ পালোহি দেই এইটো হৈছে মন্দিৰৰ স্থল ইয়াত পূজা হৈ আছে বাবা রাত্রি মাতা তুমি চলতে লিঙ্গ বটা আপনার চলনা দান পুত্র এবং গঙ্গা জল বিস্তার করে ভক্ত ভক্ত মনোকামনা বলিদান করে হিমা শঙ্কর তুমি চলতে লিঙ্গ বটা বাবা বাবা ওম নমঃ শিবায় জয় ভীমাশংকৰ নমো নমঃ এই মন্দিৰৰ বিশেষত্বটো অলপমান কৈ দিয়কচোন আপুনি এইটো হ'ল ভাৰতৰ 12টা জ্যোতিৰ্লিংগ আছে না 12টা জ্যোতিৰ্লিংগ আছে 12টা জ্যোতিৰ্লিংগ হয় এইটো আমাৰ অসমত এইটো হ'ল 6 নম্বৰ জ্যোতিৰ্লিংগ ভীমশংকৰ জ্যোতিৰ্লিংগ নামৰ আছে ভীমশংকৰ জ্যোতিৰ্লিংগ এইটোৰ দাক্ষিণী পাহাৰৰ এটা ভীম নামৰ এটা অসুৰ আছিলে এইটো ৰাৱণৰ ভায়া কুম্ভকৰ্ণৰ ল'ৰা কৰকুটিৰ ল'ৰা যেতিয়া তাৰ যেতিয়া পৰিয়ালৰ যেতিয়া ৰামে মৃত্যু কৰিলে না তেতিয়া তাক সুখী ল'বৰ কাৰণে ভীমাসুৰে সূৰ্য পৰ্বতত হাজাৰ হাজাৰ বছৰ তপস্যা কৰি আছে বৰ্মাৰ পৰা তাৰ বৰ্মাৰ পৰা বৰদানটো লাভ কৰিবৰ কাৰণে যেতিয়া সি বৰ্মাৰ পৰা বৰদান লাভ কৰিলে না সি দেৱ দেৱতা ঋষিমুনিহঁতক বহুত অত্যাচাৰ কৰি আছিলে ভীমাসুৰে তেতিয়া আমাৰ এই কামৰেশ্বৰ ৰজাৰ দক্ষিণাদেৱীকে ইয়াতে সি বন্দী কৰি ৰাখিলে বৰ্মাৰ পৰা যেতিয়া বৰদানটো লাভ কৰিলে না আৰু অতি শিৱৰ প্ৰিয় ভোগ আছিলে কামৰেশ্বৰ ৰজাৰ দক্ষিণাদেৱী এতিয়া নাৰদ ইন্দ্ৰ ঋষিমুনি সেইখিনি ক'লা কামৰেশ্বৰ ৰজা তোমাক যদি ইয়াতে বন্দীশালা ৰাখিছি না তোমাক আৰু ইয়াৰ পৰা উদ্ধাৰ কৰি আৰু কোনে লৈ যাব নোৱাৰে তোমাক যদি উদ্ধাৰ কৰি যাব মাত্ৰ শিৱে উদ্ধাৰ কৰি যাব এতিয়া কামৰেশ্বৰ ৰজা আৰু দক্ষিণাদেৱীয়ে বন্দীশালাৰ ভিতৰত যেতিয়া ওম নমঃ শিৱায় যেতিয়া জপ কৰি আছে না তেতিয়া আৰু ভীমাসুৰে আৰু সূৰ্য পৰ্বতৰ পৰা আহি কিনে সুধিলা এই কামৰেশ্বৰ ৰজা তুমি যে মই বন্দীশালা ৰাখিছোঁ তুমি মোক নুসুধা পোছাকে তাক পূজা কৰি আছা এইটো শিৱৰ মন্দিৰ এইটো কেতিয়া স্থাপন হৈছিল ৰামৰ দিনতে স্থাপন হৈছিল এই আপোনালোকে পূজাটো কেতিয়াৰ পৰা কৰি আছে এইটো আমাৰ পূৰ্বপুৰুষৰ পৰা পূজাটো হৈছিল কিমান বছৰ হ'ল পূৰ্বপুৰুষৰ পৰা আমাৰ আটা নানা নানি দিনৰ পৰা হৈ আছে 100 বছৰ 100 বছৰ হ'ব পাৰে আমাৰ এতিয়া মানে বহুত বছৰ হ'ল অঁ আপোনালোকে এনেকৈ চলাই আছে কিন্তু আগতে এনেকুৱা পূজা হোৱা নাছিল আগতে বছৰত এনে এতিয়া সদায় পূজা হয় নেকি এতিয়া সদায় হয় এতিয়া আপোনাৰ 30 বছৰমান হ'ল ডেইলি পূজা হয় কোনো বন্ধ নাই পূজাৰ আৰু অঁ কোনোবা মাহত কিবা বিশেষ মাহ আছে নেকি বিশেষ মাহ মানে নাই এতিয়া বৰ্তমান এনে খালি আগতে যোনটো আমাৰ ৰাইজে পূজা কৰিছিল না এই গাঁৱৰ ৰাইজখিনি ৰাইজখিনি এইটো মাহত কৰে এপ্ৰিলত কৰে অঁ ঠিকে আছে দিয়ক ভীমশংকৰ মন্দিৰৰ এয়া পৰিৱেশ শান্ত সমাহিত নিৰ্জন পৰিৱেশ চাৰিওফালে পাহাৰে আগুৰি আছে মনোমোহা দৃশ্য সঁচাকৈ মনটো ভৰি যায় ইমান সুন্দৰ পৰিৱেশ ইয়াত যথেষ্টখিনি মানুহ আহেও গুৱাহাটীৰ পামহিত পাহাৰৰ মাজত অৱস্থিত এয়া ভীমশংকৰ মন্দিৰ সুন্দৰ পৰিৱেশৰ মাজত যাওঁতে পানীৰ জুলিৰ মাজেৰে যাব লাগে ভাগৰ লাগি গ'ল বহুত তললৈ যাব লাগে উঠি আহোঁতে যথেষ্টখিনি কষ্ট হয়